গমেই পোৱা নাছিলোঁ যে বড়োকেইটাও আদিবাসী হয় বুলি। এতিয়া কৈ আছে বোলে বড়োকেইটাও বোলে আদিবাসী হয়। তোমালোকে নিজে চোৱাচোন ভাই, তুমি মানে এবাৰ গুগলৰ ৰিচাৰ্চ কৰি চাই ল'বা মানে আদিবাসী মানে কি হয়। আৰু হলে যে ই আদিবাসী মন্দিৰ। আরে মা কা মচুরিকে, আরে তহঁতক কৈছোঁ বে লাউৰা, তহঁতি কি আদিবাসী হয় নেকি? চুট মাৰা নিকে তহঁতি আদিবাসীৰ ফুল মিনিংটো জান? যদি তই আদিবাসী হয় তো আদিবাসীৰ ফুল মিনিংটো কয়। उन्हें नीचे का सजा था आदिवासी नहीं हुई चाइना से क्या जाना अबाद गले नीचे के अंदर की रकम देखाई। खुलुमबाय नमस्कार जुथाई खुलुमखा यूट्यूब चेनेल स्वागतम जनाइছোঁ আপোনালোকক সবকে। তো আজিৰ বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আপোনালোকে ভিডিঅ'টো চালি মই প্ৰথমতে লগাই দিছোঁ তেখেতসকলে কি কৈছে, এই তিনিজন যুৱকে কি কৈছে শুনিলে আপোনালোকে। কি ধৰণৰ মাইণ্ডছেট, কি ধৰণৰ মানুহ তেখেতসকলে। আমি ট্ৰাইবেল হয়, আমি আদিবাসী হয়, আমাক নাজানে, আমাক বোলে আদিবাসী নাভাবে। এইবোৰ অসমত কোনে আদিবাসী নহয়, ইয়াৰ দেউতাৰ আমি চাৰ্টিফিকেট লৈ দেখাব লাগে নেকি আমি আদিবাসী হয় বুলি? আৰু আমি আদিবাসী হয় বুলি ঢোল পিটি পিটি ক'ব লাগে নেকি আমি আদিবাসী হয় বুলি? আমাৰ চিনাকি, আমি পিন্ধা আৰণাই, আমাৰ কালচাৰ, আমাৰ ড্ৰেছ, আমাৰ লেংগুৱেজ, এইবোৰত আমাক চবতে চিনা যায় আমি আদিবাসী বুলি। আদিবাসী হ'লে ক'লা মানুহ হ'লেহে আদিবাসী বোলে কোনে আপোনালোকক ক'লি? আদিবাসী হ'বলৈ ক'লা হ'ব লাগে ৰংটো কোনে কৈছে? আপোনালোকে ভাবে থোপৰাটো চাই লাজে বুলি কৈছে এজনটো চাইনাৰ মানুহ হয় বুলি? ই মাথাত কিবা নাই যদি ভিডিঅ' বনাব নালাগে আপোনাৰ। যদি মাথাত কিবা আছে তেতিয়াহে বনাবি। থোপৰাত যদি একো নাই ভিডিঅ' বনাব নাহিবি। বেলেগ জাতিৰ মানুহকেইটাক ইনচাল্ট কৰি আপোনালোকে কথা ক'বলৈ বা যদি এটা আঙুলি দেখায় তিনিটা আঙুলিটো নিজৰ পিনে হৈছে না, সেইটো কাৰণে বেলেগক আঙুলি দেখাব নালাগে। প্ৰথম নিজক ভাবি ল'ব লাগে। যদি তই বেলেগ জাতিক নকোৱাকৈ নিজক ঠিক কৰিবলৈ শিকক, নিজক ঠিক কৰিব শিকক। বেলেগক ৰছ কৰিবলৈ কাৰণে ভিডিঅ' নবনাবি। বেলেগক ৰছ কৰিলে কেতিয়াবা পাব, জেলত দালি ভাত খাব লাগিব কেতিয়াবা। সেইটো কথা শুনি ল ভালকৈ আৰু বুজি ল। সেইটো কাৰণে ভালকৈ ভাবি চিন্তি হাজাৰবাৰ ভাবি ৱৰ্ডছকেইটা কবি ভালকৈ। ই পগলাটো আৰু নাজানে বোলে। আমি পগলাটো কি কৈছে জানে? বড়ো কছাৰী কেতিয়াৰ পৰা আদিবাসী হ'ল বোলে? আমি কাৰো চাৰ্টিফিকেট ল'ব যোৱা নাই আমি আদিবাসী হয় বোলে, আমি আদিবাসী হ'ব বুলি। আমি অলৰেডি আদিবাসীয়ে, আমি অলৰেডি আদিবাসী লিষ্টতে আছে। আমি কাকো ক'ব নাযাওঁ চাৰ্টিফিকেট দি বুলি আমাক, ঠিক আছে? এইকেইটা ভাবে যে আমি ট্ৰাইবেল কোৱা কাৰণে ট্ৰাইবেল আৰু আদিবাসী বেলেগ ভাবে। এইকেইটা ইমানে মূৰ্খ মানুহ থাকে না। ট্ৰাইবেল আৰু আদিবাসী এইকেইটা কি ভাবে? বেলেগ ভাবে বোলে। সেইটো কাৰণে সেইটো কথাটো ওলাইছে ন কি বড়ো কছাৰীকেইটা কেতিয়াৰ পৰা আদিবাসী হ'ল বুলি। সেইটো কাৰণে এইটো কথাটো ওলাইছে। সি জাম্বাটো একো নাজানে, মগজত একো নাই, জিৰ' নলেজ, আৰু বেলেগক জ্ঞান দিবহে ফেচবুকত ন। এতিয়া নিজকে নাক কাটি ললি ন। ইমান হাজাৰ মানুহ, লাখ মানুহ চালি তাক, সি নিজকে নাক কাটি ললি এতিয়া মহা মূৰ্খ দৰে। তো সেইটো কাৰণে কৈছোঁ চবকে নিজৰ নাক কাটাবলৈ কাম নকৰিব। যদি বেলেগক একটা আঙুলি দেখায়
তোৰ পিনি 3টা আঙুলি গিৰি আছে সেইটো অকণমান ভাবি চোৱা ভাবি চিন্তি কাম কৰা ভাবি চিন্তি ভিডিঅ' বনা এই ভিডিঅ' আহি গ'ল ভাইৰেল হ'ল টপিক পালোঁ বোলে এনেকা জুপিয়াই নাচিব চাহ গছত জুপিয়াই নাচিব ভিডিঅ' বনাব মগজত একো নাই জিৰ' নলেজ আছে তাৰপিছত জুপিয়াই ভিডিঅ' বনাব সেইটো কাৰণে দুষ্টকাৰী কাম কৰিব নালাগে ভাল কাম কৰক নিজৰ চাহ জনজাতিক আগুৱাই লৈ যাবৰ কাৰণে ভাল কাম কৰক বেলেগক জাহা তাহা গালি গোলাজ কৰিবলৈ নাহিবি ভিডিঅ' বনাই জ্ঞানটো নাই বেলেগক জ্ঞান দিব আহে আমি জানে এই অসমত মাটিত এই অসম ধৰতীত প্ৰি হিষ্টৰী বিফৰ হিষ্টৰী নোহোৱা আগতে আমি এই অসমত এই পাৰ্ক জ্যোতিষপুৰত আমি বসবাস কৰি অহা জনজাতি হয় খিলঞ্জীয়া জনজাতি সেইটো কাৰণে ভাবি চিন্তি কথাটো কবি কুট চাইনাটো কালি পৰহি জন্ম হৈছেই তাৰ হাজাৰ বছৰ আগত আমি অসমত বসবাস কৰি অহা চাইনা আজি নাম লৈছে তিব্বত আজি চাইনাৰ হাতত গ'ল তিব্বত অফ ফ্ৰীডম এটা কাণ্ট্ৰি আছিলে গম পাই না নাপায় আপোনালোকে চাইনাই অকুপাইড কৰি লৈছে তিব্বতক আপোনালোকে কি বোলে ভাবে চাইনাৰ বোলে চকল থপৰা চাই লওঁ বোলে চাইনিজ আৰু আমি বহুত ডিফাৰেঞ্চ আমাৰ ব্লাড ৰিলেশ্যন বহুত বেলেগ সেইটো কাৰণে আমাৰ ডিএনএও বেলেগ চাইনাৰ পৰা সেইটো কাৰণে ভাবি চিন্তি কথা কবি দুৰ্লা ভিডিঅ' বনাই চিঞৰি ক'ব মাথা গৰম কৰিব আহে মানে আপোনালোকে তাণ্ডৱ কৰিব আহে ন এনেকা তাণ্ডৱ আমি বহুত চাইছোঁ এনেকা তাণ্ডৱ আমি বহুত দেখা পাই আহিছোঁ সৰুৰ পৰাই গম পাইছেনে সেইটো কাৰণে তাণ্ডৱ নকৰিব ভাল মানুহ হয় ভাল মানুহৰ দৰে বিহেভ কৰিব শিকিব যদি নাজানে মা দেউতাই যদি জ্ঞান দিব পৰা নাই বেলেগক চাই ভালকৈ শিকি ল আজিৰ দিনত এনেকা তাণ্ডৱত কাম নচলে এই নলেজটো কাম এই মাথাৰ নলেজটোহে কাম দিব সেইটো কাৰণে কৈছোঁ কুকুৰৰ দৰে ভৌ কৈ থাকিলে নহ'ব কাম কৰ ৰিয়েলিটিত কাম কৰ আমি তহঁতৰ নিচিনা গালি দিব নাযাওঁ গালি দিব লাগে ন বহুত আছে যি টি ভিডিঅ' বনাই থাক মূৰ্খ মেদৰি কি ক'ম এইকেইটাক ভাবিবই নাপায় এইকেইটাক লাজ কথা নহয় জানো এইবোৰ বড়ো কছাৰীকেইটাই কেতিয়াৰ পৰা আদিবাসী হ'বলৈ কাৰো কিবা চাৰ্টিফিকেট নালাগে বাবু আপোনাৰো চাৰ্টিফিকেট নালাগে আপোনাৰ দেউতাও চাৰ্টিফিকেট নালাগে কাৰো নালাগে কাৰণ আমি আদিবাসী হয় কাৰণ আমি আদিবাসী সেইটো কাৰণে আমাক একো চাৰ্টিফিকেট নালাগে গম পাইছা আজিৰ আদিবাসী নহয় ঐ 5,000 হিষ্টৰী আছে আমাৰ 5,000 বছৰৰ আমাৰ হিষ্টৰী আছে আৰু ইয়াৰ আগত কি হিষ্টৰী আছিলে আমি নাজানো সেইটো কয় প্ৰি হিষ্টৰী বিফৰ হিষ্টৰীৰ পৰা আমি আছিলে অসমত সেইটো কাৰণে আমি গৌৰৱ কৰোঁ নিজক আচলতে আপোনালোকে কিয় খং কৰে ঝাৰখণ্ডৰ পৰা আহা বুলি ছত্তীশগড়ৰ আহা বুলি বিহাৰৰ পৰা আহা বুলি ক'লে আপোনালোকে কিয় খং কৰে কচোন কিয় খং কৰে খং নকৰে আপোনালোকে এই মগজত কিবা থাকিলেতো খং নকৰিলে হয় মগজত এইটো মাথাত যদি মেলেম থাকিলে হয়
প্ৰাউডলি ক'লে হয় য়েছ আমি আহিছিলোঁ আমাৰ ফ'ৰ্চ ফাদাৰে আহিছিলে এনেকুৱাতো ক'ব পাৰে ন মানে ডিফেণ্ড কৰিব ওলায় এইকেইটা মানে নিজক ডিফেণ্ড কৰিব আহে আৰে হিষ্টৰীত লিখা আছে অলৰেডি ডকুমেণ্টেড এইটো প্ৰুফ হয় তাৰপাছত প্ৰুফ থকাৰ পিছতো আপোনালোকে ডিফেন্স কৰিব আহে সেইটো লজ্জাজনক কথা আপোনালোকে য'ত পৰা আহিছিলে ডেফিনেটলি কৈ লওক মুখৰ আগত কৈ লওক কি যাব তোৰ য়েছ ডেফিনেটলি আহিছোঁ আমাৰ ফ'ৰ্চ ফাদাৰকেইটা আহিছিলে আগত এনেকুৱাতো ক'ব পাৰে বাট এইকেইটা মানে বেলেগ কিচমৰ মানুহ আৰু ন মানে বেলেগ কিচমৰ মানুহ কি ধৰণৰ মানুহ এইকেইটা ক'লে মানে খং উঠে নিজক প্ৰাউড কৰিব শিকিবি কিন্তু আপোনালোকে নকয় আপোনালোকে সেইটো কথা ক'লে মানে খং কৰে কিয় খং কৰিব লাগে ফেক্সুৱেলি কাৰেক্ট কথা ক'লে কিয় খং কৰে ফেক্সুৱেলি কাৰেক্ট কথা ক'লে কিয় খং কৰে ডকুমেণ্টেড হয় এইবোৰ কথা কোনো মিছা কথা নহয় ৰিয়েলিটি কথা ক'লে আপোনালোকে খং কৰিব নালাগে মিছা কথাত আপোনালোকে খং কৰিব লাগে যদি মিছা কথা কোনোবা কয় তেতিয়াহ'লে মিছা কথাত খং কৰিব লাগে আপোনালোকে সঁচা কথা ক'লে খং কৰে ফেক্সুৱেলি কাৰেক্ট কথা ক'লে আপোনালোকে খং উঠে কিয় কাৰণে ইয়াত একো নাই সেইটো কাৰণে আপোনালোকে খং কৰে ইয়াত যদি কিবা থাকিলে দেন একো খং নুঠিলে হয় সেইটো কাৰণে এইটো আগতে ঠিক কৰি লোৱা ঠিক আছে কিমান কম মই আহ্বান কৰিব বিচাৰোঁ আশাক অল আছাম আদিবাসী ষ্টুডেণ্ট ইউনিয়নক মই আহ্বান কৰিম এইকেইটাক বুজাই মেলি এইকেইটাক ৰখাব মাথা গৰম কৰি আছে এইবোৰ জাহা তাহা ভিডিঅ' বনাই ফেক্সুৱেলি একো কাৰেক্ট কথা নহয় যি টি বকিছে মানুহকেইটাক যি টি বকি জাতিৰ নাম লৈ কাকবা গালি দে এইবোৰ কিমান বেয়া কথা নিজে ভাব আপোনালোকে যদি কাকবা এজনক যদি গালি দে অলৰেডি জাতিৰ তাত গিৰি যায় সেইটো কাৰণে আপোনালোকে এই ৰষ্টাৰকেইটা সৰু সুৰা মগজত একো নাই মাথাত একো নাই আহিখিনি আনাপ চানাপ বকিবৰ কাৰণে আনাপ চানাপ ক'ব কাৰণে লেতেৰা লেতেৰা গালি দিবৰ কাৰণে আহে মানুহ সেইটো কাৰণে কৈছোঁ এইকেইটাক বুজাই দিব এইকেইটাক ৱাৰ্ণিং দিব জাহা তাহা ভিডিঅ' বনাব লাগে জাহা তাহা ভিডিঅ' বনাই জাতিক বদনাম দিব নালাগে নিজৰ জাতিক যদি বেলেগ জাতিক আপোনালোকে এটা আঙুলি দেখায় তিনিটা আঙুলি তোৰ নিজৰ পিনি আছে সেইটো কথাটো ভাবি চিন্তি মেলি কথা ক'ব লাগে কিয়নো অসমত চবে বসবাস কৰি আছে শান্তিপ্ৰিয় বসবাস কৰি আছে কাৰো কিবা বাৰীত যায়নি কাৰোবাৰ মাটি কাঢ়ি কাৰোবাৰ ধন সম্পত্তি কাঢ়িবলৈ যোৱা নাই নিজে নিজৰ জেগাত চবে বসবাস কৰি আছে ভালেদৰে শান্তিপ্ৰিয়ৰে বসবাস কৰি থাকক কোনে আদিবাসী হয় কোনে আদিবাসী নহয় এইবোৰ যুক্তিজনক কথা নহয় কেতিয়াও